নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এখন বহুত ইম্পৰ্টেণ্ট এখন ন'টিছ পাব্লিছ কৰা হৈছে সেৱা ফালৰ পৰা। সেৱা মানে কি আৰু, সেৱাৰ ৱেবছাইটত দিছে আপোনাৰ যি ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন আছে গ্ৰেড 4 পোষ্টৰ কাৰণে তেওঁলোকে এখন ৰিলিজ কৰিছে, যিখন আজি পেপাৰত দিয়া হৈছে। অ'কে, চ' পেপাৰত আজি দিছে, কিন্তু পাব্লিছ হৈছিলে সেইটো 8 তাৰিখে, অৰ্থাৎ কালি পাব্লিছ হৈছিলে আৰু আজি পেপাৰত সেইখন ৰিলিজ কৰা হৈছে। ইয়াতে ইম্পৰ্টেণ্ট কথা হৈছে যে আপোনালোকৰ পৰীক্ষাৰ ভেনু চেঞ্জ কৰা হৈছে। সকলোৰে নহয়, কিছুসংখ্যক লোকৰ পৰীক্ষাৰ ভেনু চেঞ্জ কৰা হৈছে। চ' যিসকলৰ চেঞ্জ কৰা হৈছে আপোনালোকে নিজৰ নিজৰ ৰোল নাম্বাৰকেইটা চাই লওক। মই ৰোল নাম্বাৰকেইটা দেখাম আপোনালোকে, যদি এতিয়ালৈকে চেক কৰা নাই আপোনালোকে চেক কৰিব। যাৰ যাৰ চেঞ্জ হৈছে আপোনালোকৰ যিটো ভেনু, অৰ্থাৎ পৰীক্ষা আপোনালোকৰ যি ঠাইত হ'ব সেই ঠাইৰ চেণ্টাৰটো আপোনালোকৰ সলনি হৈছে। চ' আপোনালোকৰ যদি পূৰ্বৰ এডমিট কাৰ্ডখনত আপোনালোকৰ যিটো চেণ্টাৰ আছে তাত গৈ যদি আপোনালোকে ৰখি থাকে পৰীক্ষাৰ দিনা, আপোনালোকৰ কোনো কামেই নহ'ব তাত। চ' আপোনালোকে ফ্ৰেছ এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব লাগিব। গোটেই প্ৰচিডিউৰখিনি ইয়াতে আছে, আপোনালোকে ন'টিছখন একবাৰ চাই লওক। চাওক, এখন ন'টিছ ওলাইছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ক্লাছ 4 পোষ্টৰ ফালৰ পৰা। তো এইটো 8 তাৰিখে ওলোৱা আপোনালোকৰ ন'টিছ। ইয়াতে ন'টিছত লিখা আছে যে ইন কণ্টিনিউশ্যন ইমান ইট ইজ হিয়াৰ বাই ইনফৰ্ম দ্য ভেনু অফ ইণ্টাৰভিউ এলং উইথ ডকুমেণ্ট ছাবমিশ্যন অফ দ্য কেণ্ডিডেটছ ফৰ পেপাৰ 2 দেট ইজ ৰিড আপ টু ক্লাছ 8। অৰ্থাৎ এই লিষ্টখন হৈছে ক্লাছ 8ৰ কাৰণে। আপোনালোকে যদি মেট্ৰিকৰ দিছিলে সেইসকলে চাব নালাগে। যদি ক্লাছ 8ৰ পৰীক্ষা আপোনালোকে দিছিলে, আপোনালোকে লিষ্টখন একদম ভালদৰে আপোনালোকে চাই লওক। সেৱাৰ ৱেবছাইটতো পাব, আৰু যদি বিশেষ অসুবিধা হয় আপোনালোকে ভিডিঅ'টো পজ কৰি আপোনালোকে চাই ল'ব। হুজ ৰোল নাম্বাৰ্ছ আৰ এপেণ্ডেড বিলো উইল বি অফিচাৰ্ছ ট্ৰেইনিং ইনষ্টিটিউট, লাইভষ্টক ফাৰ্ম কেম্পাছ, এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আছাম, খানাপাৰা, গুৱাহাটী, ইনষ্টেড অফ অফিচ অফ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আছাম, কাহিলীপাৰা, গুৱাহাটী। চ' আপোনালোকৰ এই সাল সলনিটো কিন্তু সৰু সুৰা নহয়, কাৰণ এটা অফিচ আছিলে আপোনালোকৰ কাহিলীপাৰাত, আৰু যিটোত বৰ্তমান সময়ত আপোনালোকৰ দিছে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ভাইভা, সেইটো হৈছে আপোনালোকৰ খানাপাৰাত। অ'কে, চ' এইটো যথেষ্ট এটা দূৰত্ব আছে, আপোনালোকে বস্তুটো চেক কৰি ল'ব। মই আকৌ কৈ দিছোঁ, পূৰ্বতে আপোনালোকৰ যিটো এড্ৰেছ আছিলে পৰীক্ষাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ভাইভাৰ, সেইটো আছিলে আপোনালোকৰ মিছন ডাইৰেক্টৰ অফিচ, অ'কে, SSৰ কাহিলীপাৰাত আছিলে। আৰু এতিয়া আপোনালোকৰ নতুন যিটো ভেনুত আপোনালোকে যাব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে, সেইটো হৈছে অফিচাৰ্ছ ট্ৰেইনিং ইনষ্টিটিউট OTI, এইটো আপোনালোকৰ খানাপাৰাত আছে। অ'কে, এইটো আপোনালোকে গুগলত মাৰিলেও আপোনালোকে ইজিলি পাই যাব। চ' এই যিখিনি ৰোল নম্বৰ আছে আপোনালোকে পজ কৰি ল'ব পাৰে ভিডিঅ'টো। এই যিখিনি ৰোল নম্বৰ আছে, এই ৰোল নম্বৰৰ লোকসকলৰ ভেনুটো চেঞ্জ কৰা হৈছে। সকলোৰে নহয়, কেৱল এইসকলৰহে সলনি কৰা হৈছে। অ'কে, চ' আপোনালোকে চাই ল'ব ৰোল নম্বৰ কাৰ কাৰ ইয়াতে পৰিছে। চ' দ্য কেণ্ডিডেটছ উইল হেভ টু এপিয়াৰ ফৰ ইণ্টাৰভিউ এলং উইথ ডকুমেণ্ট ছাবমিশ্যন এট দ্য ভেনু অন দ্য ডেট এণ্ড টাইম এজ মেনশ্যন ইন দ্য ফ্ৰেছ ইণ্টাৰভিউ এডমিট কাৰ্ড। ত' আপোনালোকৰ সময়টো হয়তো সলনি হ'ব পাৰে, বা আপোনালোকৰ শ্বিফ্টটো সলনি হ'ব পাৰে, আপোনালোকৰ ডেটটো সলনি হ'ব পাৰে, আপোনালোকৰ কোনদিনা হ'ব। আপোনালোকে নিজৰ এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব seva.online.org। অ'কে, কিন্তু সেয়া আজি নহয়, কাইলৈ ৰাতিপুৱা 11 বজাৰ পৰা ডাউনলোড কৰিব পাৰিব, অৰ্থাৎ 10 তাৰিখে কালিলৈ ৰাতিপুৱা 11টা বজাৰ পৰা আপোনালোকে নিজৰ নতুন এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। অ'কে, চ' এই বস্তুটো আপোনালোকে ভালদৰে চাই লওক। চ' এই ৰোল নম্বৰখিনি, চ' সকলোৰে নহয়, বাৰে বাৰে আপোনালোকে আধা ভিডিঅ' চাই পেলাই আপোনালোকে সুধিবহি যে আমাৰ ডাউনলোড কৰিব লাগিব নেকি। নালাগে, মই পুনৰ ক'লোঁ যে যিসকলৰ ৰোল নম্বৰ অকল এই লিষ্টখনত আছে সেই লোকসকলেহে নিজৰ এডমিট কাৰ্ড আকৌ ডাউনলোড কৰিব লাগিব, আৰু তেওঁলোকৰ ভেনু চেঞ্জ হৈছে, পৰীক্ষাৰ চেঞ্জ হৈছে। বাকী সকলোৱে আপোনালোকৰ যেনেকৈ আপোনালোকৰ এডমিটত টাইম আছে, ডেট আছে, যি ঠাই আছে, সেই হিচাপে আপোনালোকে গৈ পৰীক্ষা দিবগৈ। চ' সেই বস্তুটো লৈ খেলি মেলি পাব আপোনালোকে নালাগে। এই ভিডিঅ'টো আছিলে স্পেচিয়েলি আপোনালোকৰ ক্লাছ 8ৰ কাৰণে। চ' চাই ল'ব যিসকলৰ আছিলে। চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব লগৰ কাৰোবাৰ লগতে, যাতে তেওঁলোকেও গম পায়, কাৰণ এনেকুৱা ধৰণৰ ন'টিছবিলাক বহুতে গম নোপোৱাকৈ থাকি যায়। চ' ধন্যবাদ, আকৌ নতুন ভিডিঅ'তে লগ পাম।